নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আছামিজ টিউটৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিব লৈছোঁ ডিটাৰমিনাৰ্ছ পাৰ্ট 2। মোৰ এই চেনেলটোত 2019ত অনুষ্ঠিত কৰিব লোৱা টেট এক্সামক লক্ষ্য কৰি কিছুমান প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ লগতে কিছুমান প্ৰয়োজনীয় বিষয় অতি চমুকৈ মনত ৰখাকৈ বা শ্বৰ্ট টিপছ টাইপত আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে পৰৱৰ্তী ভিডিঅ' নটিফিকেশ্যনসমূহ পাই থাকিবৰ বাবে বেল আইকনটো প্ৰেছ কৰি দিব। ডিটাৰমিনাৰ্ছ পাৰ্ট 2ত আমি আলোচনা কৰিম সম, এনি, মাছ, মেনি, মোৰ, লেছ, ইজ, এভৰি, নাইডাৰ, আইডাৰ, ফিউ, এ ফিউ, দা ফিউ, লিটল, এ লিটল, দা লিটল, ভেৰি। এইকেইটাৰ ক'ত ব্যৱহাৰ কৰা হয়, কেনেধৰণে ব্যৱহাৰ কৰা হয়, একদম শ্বৰ্টকৈ মই দিবলৈ চেষ্টা কৰিছোঁ। আমাৰ হাতত খুব কম সময় আছে পৰীক্ষাৰ বাবে, সেই গতিকে খুব শ্বৰ্টকৈ সংক্ষিপ্ত ৰূপত দিবলৈ চেষ্টা কৰা হৈছে। এতিয়া চাওঁ আহক কোনটো কেনেধৰণে ব্যৱহাৰ কৰা হয়। এতিয়া সম এফাৰ্মেটিভ বাক্যৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, এনি দুটা ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। ইণ্টাৰেক্টিভ চেণ্টেন্স মানে কুৱেশ্যন মাৰ্ক থকা, আৰু নেগেটিভ চেণ্টেন্স নট থকা, এই দুটা ক্ষেত্ৰত এনি আৰু এইটো ক্ষেত্ৰত সম। এতিয়া মাছ দুটা ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় আৰু ইয়াযুক্ত এডজেক্টিভৰ আগত মাছ ব্যৱহাৰ কৰা হয়। তাৰপিছত মেনি ব্যৱহাৰ কৰা হয় কাউণ্টেবল নাউন, আনকাউণ্টেবল নাউনৰ প্লুৰেল ফৰ্মটোত ব্যৱহাৰ কৰা হয়। আনকাউণ্টেবল নাউন হ'লেও তাৰ পাছত যদি এছ লাগি থাকে তেতিয়া মেনিয়ে ব্যৱহাৰ কৰা হয়। এনে জেনেৰেলি কি মেনি কাউণ্টেবল নাউনৰ আগত ব্যৱহাৰ কৰা হয় আৰু মাছ আনকাউণ্টেবল নাউনৰ আগত ব্যৱহাৰ কৰা হয়। কাউণ্টেবল নাউন আৰু আনকাউণ্টেবল নাউন আপোনালোকে জানে, যিবিলাক গণনা কৰিব পৰা যায় সেইবিলাক কাউণ্টেবল নাউন আৰু যিসমূহ গণনা কৰিব নোৱাৰে সেইবিলাক আনকাউণ্টেবল নাউন। নেক্সট মোৰ, লেছ কম্পেৰেটিভ ডিগ্ৰীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। তাত কম্পেৰেটিভ ডিগ্ৰী দেন থাকিব, আমি বুজি পাম দেন থাকিলে সেইটো কম্পেৰেটিভ ডিগ্ৰী বাক্য হ'ব। আৰু তাৰপিছত আহিলে ইটছ আৰু এভৰি শ্বৰ্টকৈ দিয়া আছে। ইষ্টৰ সোঁহাতে অফ থাকে, এভৰি সোঁহাতে অফ নাথাকে। তাৰপিছত নাইডাৰ আইডাৰ দিয়া আছে। নাইডাৰ মানে দুইটাৰ এটা নোহোৱা আৰু আইডাৰ মানে দুইটাৰ ভিতৰত এজনক বা এটাক বুজোৱা হয়। ফিউ, এ ফিউ, দা ফিউ, ফিউ মানে প্ৰায় নোহোৱা। এইটো কাউণ্টেবল নাউনৰ ক্ষেত্ৰত ফিউ ব্যৱহাৰ কৰা হয়। কাউণ্টেবল নাউনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। ফিউটো সদায় কাউণ্টেবল নাউনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। এ ফিউৱে হওক বা দা ফিউৱে হওক বা ফিউৱে হওক, ফিউ প্ৰায় নোহোৱা বুজোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। এ ফিউৱে অলপমান থকা বুজায়। বাক্যবিলাকত অনলি, জাষ্ট, কুৱাইট, য়েট, ইভেন এইকেইটা যদি থাকে তেতিয়া এ ফিউ ব্যৱহাৰ কৰা হয়। তাৰপিছত দা ফিউ যিমানবোৰ আছে সকলোবোৰক বুজাবলৈ দা ফিউ ব্যৱহাৰ কৰা হয়। আৰু ইয়াত এটা সহজ উপায় থাকে দা ফিউ ব্যৱহাৰ কৰাৰ, বা দা ফিউটো হ'ব নহ'ব সেইটো চাবৰ কাৰণে এটা ট্ৰিক্স আছে। যদি চেণ্টেন্সটোত মানে প্ৰনাউন প্লাছ যদি ভাৰ্ব থাকে তেতিয়া কি হ'ব, দা ফিউ ব্যৱহাৰ কৰা হয়। ডেছৰ পিছত, ডেছডালৰ পিছত যদি প্ৰনাউন প্লাছ ভাৰ্ব থাকে তেতিয়া দা ফিউ ব্যৱহাৰ কৰা হ'ব। নেক্সট লিটল, এ লিটল, দা লিটল। লিটল প্ৰায় নোহোৱা ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত এ লিটল অলপ থকা, আৰু বাক্যবিলাকত যদি অনলি, জাষ্ট, কুৱাইট, ইভেন, য়েট থাকে এ ফিউৰ দৰে, এ ফিউ খালি কাউণ্টেবলত আৰু এ লিটল আনকাউণ্টেবল নাউনত। অনলি, জাষ্ট, কুৱাইট, ইভেন, য়েট এইটো এ ফিউ হয়, এ লিটল হয়, কিন্তু ডেছটোৰ পিছত কাউণ্টেবল নাউন আছে নে আনকাউণ্টেবল নাউন আছে সেইটো চাই এ লিটল, এ ফিউ ব্যৱহাৰ কৰা হ'ব। নেক্সট দা লিটল, যিমানবোৰ আছে সকলোবোৰ বুজায় আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত, কিন্তু ডেছৰ পিছত যিটো খালী ঠাই থাকে বা নাউনটোৰ আগত দা লিটল হ'ব যদিহে ডেছটোৰ পিছত প্ৰনাউন প্লাছ ভাৰ্ব থাকে। ভেৰি তিনিটা ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। এডজেক্টিভৰ পজিটিভ ডিগ্ৰীৰ আগত, আৰু কিছুমান ইৰাযুক্তৰ ভাৰ্বৰ পৰা গঠন হোৱা পাৰ্টিচিপলৰ আগত ব্যৱহাৰ কৰা হয়, যেনে ইণ্টাৰেষ্টিং, এমাইজিং এনেধৰণৰ বিলাকৰ আগত ভেৰি ব্যৱহাৰ কৰা হয়। তাৰপিছত কিছুমান এডভাৰ্বৰ ক্ষেত্ৰতো ভেৰি ব্যৱহাৰ কৰা দেখা যায়। কেয়াৰফুলি, শ্ল'লি, ৱেল, পিচফুলি, কুইকলি এইবিলাকৰ আগত ভেৰি ব্যৱহাৰ কৰা হয়। এতিয়া আমি কেইটামান উদাহৰণ চাওঁ, গতিকে সেই উদাহৰণকেইটাত আমি গোটেই কথাখিনি স্পষ্ট হ'ব। এতিয়া আমি 1 নম্বৰ উদাহৰণটো চাওঁ, আই হেভ মাৰ্বলছ। এতিয়া কোনোবা এনি, মাছ, সম, মোৰ, গতিকে এইটো কোনটো হ'ব, এনিটো আমি নহয় কাৰণ এনিটো ইণ্টাৰগেটিভ আৰু নেগেটিভ চেণ্টেন্সৰ
ক্ষেত্ৰত হয় মাছটো নহয় কাৰণ ইয়াতো মাৰ্বলছটো আমি গণনা কৰিব পৰা হয় এইটো আনকাউণ্টেবল নহয় কাউণ্টেবল নাউন ইয়াত মোৰ নহয় মোৰ কম্পেৰেটিভ ডিগ্ৰীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা গতিকে এইটো ব্যৱহাৰ কৰা হ'ব সম গতিকে এইটো ব্যৱহাৰ কৰা হ'ব সম নেক্সট ডিড ইউ হেভ ডিফিকাল্টি ইন ফাইণ্ডিং দ্য হাউচ গতিকে ইয়াত কি আছে কুৱেশ্যন মাৰ্ক আছে গতিকে কুৱেশ্যন মাৰ্ক থাকিলে এইটো কি হয় ইণ্টাৰগেটিভ সেন্টেন্স হয় গতিকে ইয়াত কোনটো এই খালি ঠাইত ব্যৱহাৰ কৰা হ'ব মাষ্ট এনি মেনি সম ইয়াত ব্যৱহাৰ কৰা হ'ব এনি নেক্সট 3 নম্বৰটো চাওঁ ডেজ পিপুল কেম টু সি দ্য এক্সিডেণ্ট মাষ্ট মেনি এনি মোৰ এইটো পিপুল হয় পিপুলটো কি কাউণ্টেবল না আনকাউণ্টেবল এইটো কাউণ্টেবল নাউন চ' ইয়াত কি ব্যৱহাৰ কৰা হ'ব মেনি ব্যৱহাৰ কৰা হ'ব মাছ নহয় মাছটো আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত হয় এনি নহয় এনি ইণ্টাৰগেটিভ আৰু নেগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত হয় আৰু মোৰটো ইয়াত নহয় কম্পেৰেটিভ ডিগ্ৰীৰ ক্ষেত্ৰতে ব্যৱহাৰ কৰা হয় নেক্সট আছে দ্য গাৰ্লছ হেজ গুড কোৱালিটিজ কোৱালিটি কোৱা নাই কোৱালিটিজ গতিকে এইটো এনে কোৱালিটিটো হ'ল আনকাউণ্টেবল নাউন যদি ইয়াত ইএছ লাগিছে কোৱালিটিজ হৈছে চ' এইটো হ'ল আনকাউণ্টেবল নাউনৰ আগত যদি সেই আনকাউণ্টেবল প্লুৰেল ফৰ্ম হৈ যায় তেতিয়া তাৰ ক্ষেত্ৰত কি ব্যৱহাৰ হয় কোৱা আছিল মেনি ব্যৱহাৰ হ'ব তাৰ ক্ষেত্ৰত মেনি ব্যৱহাৰ হ'ব বাকীকেইটা নহয় নেক্সট she did not get time for study she did not get time for study টাইমটো কি এটা আনকাউণ্টেবল নাউন হয় গতিকে ইয়াত কি হ'ব মেনি নহয় ফিউ নহয় ফিউ মানে প্ৰায় নোহোৱাই বুজায় সম নহয় সম ইয়াত ব্যৱহাৰ কৰা হ'ব মাছ নেক্সট আছে আই এম older than you গতিকে এই যেটো এডজেক্টিভ আছে এডজেক্টিভটোৰ পিছত ইয়াৰ আছে গতিকে ইয়াৰ যুক্ত এডজেক্টিভৰ ক্ষেত্ৰত মাছ ব্যৱহাৰ কৰা হয় নেক্সট 7 নম্বৰটো she earned money than you এইটো এটা কম্পেৰেটিভ ডিগ্ৰী সেন্টেন্স হয় সো ইয়াত দেন আছে ইয়াত কি ব্যৱহাৰ কৰা হ'ব মোৰ ব্যৱহাৰ কৰা হ'ব নেক্সট ডেজ অফ দ্য ষ্টুডেণ্টছ ৱাজ গিভ এ পেন ইয়াত মাছ ব্যৱহাৰ কৰা নহয় কাৰণ ইয়াত ষ্টুডেণ্টটো এটা কাউণ্টেবল নাউন এভৰি ব্যৱহাৰ কৰা নহয় এভৰি সোঁহাতে অফ ব্যৱহাৰ নহয় মোৰ নহয় ইয়াত ব্যৱহাৰ কৰা হ'ব ইচ চ' কাৰেক্ট আনচাৰটো হ'ব ইচ ইয়াত কাৰেক্ট আনচাৰটো কি বুলি কৈছিলোঁ ইয়াত মোৰ ব্যৱহাৰ কৰা হ'ব মোৰ ব্যৱহাৰ কৰা হ'ব নেক্সট 9 নম্বৰটো the students must pay attention এটো অল ষ্টুডেণ্ট ব্যৱহাৰ কৰা হ'ব কাৰণ সকলোবোৰ ষ্টুডেণ্টক মনোযোগ দিব লাগিব বুলি কোৱা হৈছে চ' ফিউ ব্যৱহাৰ কৰা ফিউ মানে প্ৰায় নোহোৱা বুজায় মোৰ ব্যৱহাৰ কৰা নহয় মাছটো ইয়াত ব্যৱহাৰ কৰা নহয় কাৰণ ষ্টুডেণ্টটো এটা কাউণ্টেবল নাউন চ' ইয়াত অল ষ্টুডেণ্টৰ কথা কোৱা হৈছে Then I belongs to party because both parties are dissonant. দুইটা পাৰ্টিয়ে কি অসাধু গতিকে আমি দুইটা পাৰ্টিত অন্তৰ্ভুক্ত নোহোৱা বুজাব গতিকে দুইটা নোহোৱা বুজালে নাইডাৰ ব্যৱহাৰ কৰা হ'ব that is ব্যৱহাৰ কৰা আছে নাইডাৰ that's all next I saw him month ago ইয়াত ফিউ ব্যৱহাৰ কৰা নহয় কাৰণ ফিউ মানে প্ৰায় নোহোৱা বুজায় মেনি থকাতেতো এইটো মেনি হ'লহেঁতেন যদি ইয়াত এছ থাকিলেহেঁতেন ইয়াত গতিকে ওৱান ব্যৱহাৰ কৰা হ'ব নেক্সট প্লিজ গিভ মি মানি ইউ হেভ গতিকে মানিৰ আগত কি ব্যৱহাৰ কৰা হ'ব লিটল দা লিটল এ ফিউ মানে নহয় ফিউ গতিকে কোনকেইটা ব্যৱহাৰ কৰা ইয়াত মানিৰ আগত মানিটো যিহেতু আনকাউণ্টেবল নাউন গতিকে লিটলে ব্যৱহাৰ কৰা হ'ব লিটলৰ কোনটো ব্যৱহাৰ কৰা হ'ব ইয়াত প্ৰনাউন ইউটো এটা প্ৰনাউন হয় প্ৰনাউনৰ পিছত এটা কি আছে ভাৰ্ব প্ৰনাউন প্লাছ ভাৰ্ব থাকিলে কোৱা হৈছে যে দা লিটল ব্যৱহাৰ কৰা হ'ব গতিকে এইটো দা লিটল ব্যৱহাৰ কৰা হ'ব তাৰপিছত ডেছ লাৰ্ণিং ইজ এ ডেঞ্জাৰাছ থিং এইটো কি অল্পবিদ্যা ভয়ানক বুলি কথা এষাৰ আছে সেইটো হয় সেই বাক্যটো গতিকে অল্প মানে অলপমান বুজি কওঁতে কি হ'ব আৰু এইটো লাৰ্ণিংটো আনকাউণ্টেবল নাউন হয় গতিকে ইয়াত এই অলপমান বুজাবলৈ এ লিটল ব্যৱহাৰ কৰা হ'ব
নেক্সট আমি নেক্সট 14 নম্বৰটো আছে আই এক্সপেক্ট অনলি এনকাৰেজমেণ্ট ফ্ৰম ইউ গতিকে এনকাৰেজমেণ্টটো এটা কি আনকাউণ্টেবল নাউন আৰু ইয়াত কি আছে অনলি আছে অনলি জাষ্ট কুৱাইট ইভেন ইয়াত থাকিলে হয় এ লিটল নহয় এ ফিউ ব্যৱহাৰ কৰা হয় গতিকে এ লিটল এ ফিউ ব্যৱহাৰ কোনটো হ'ব সেইটো আমাৰ ডেছটোৰ পিছত কাউণ্টেবল নাউন আছে নে আনকাউণ্টেবল নাউন আছে সেইটো চাব লাগিব এইটো এটা আনকাউণ্টেবল নাউন চ' ইয়াত এ লিটল ব্যৱহাৰ কৰা হ'ব ইয়াত এ লিটল ব্যৱহাৰ কৰা হ'ব নেক্সট 15 নম্বৰ হি গিভ এৱে ডেছ মানি হি হেড টু দ্য বিগাৰ গতিকে ইয়াত কি আছে মানিৰ পিছত কি আছে এইটো এটা প্ৰনাউন হয় তাৰপিছত এইটো কি আছে ভাব প্ৰনাউন প্লাছ ভাব থাকিলে দ্য লিটল ব্যৱহাৰ কৰা হ'ব এইটো কোৱা হৈছে ইতিমধ্যে নেক্সট মেনি গেষ্ট ৱেৰ ইনভাইটেড বাট অনলি টাৰ্ণ আপ গতিকে কি হ'ব আমি গেষ্ট গণনা এইটো কাউণ্টেবল নাউন হয় আৰু ইয়াত কি হ'ব অনলি আছে চ' ইয়াত কি হ'ব এ লিটল নহয় কাৰণ এইটো কাউণ্টেবল নাউন হয় এইটো যিটো নাউনক বুজোৱা হৈছে গতিকে কাউণ্টেবল নাউনৰ ক্ষেত্ৰত এ ফিউ ব্যৱহাৰ কৰা অনলি থকাৰ কাৰণে এ ফিউ হ'ব নেক্সট হি হেজ ফ্ৰেণ্ডছ হু ষ্টেণ্ড বাই হিম ইয়াতে কি আছে ফ্ৰেণ্ডছৰ আগত ফ্ৰেণ্ডছটোতো কাউণ্টেবল নাউন গতিকে ইয়াত ফিউ ব্যৱহাৰ কৰা হ'ব গতিকে এ ফিউ নে দ্য ফিউ ব্যৱহাৰ হ'ব বা ফিউ সেইটো ডিপেণ্ড কৰিব ইয়াত কি আছে বাক্যটোৰ শেষৰ ওচৰত প্ৰনাউন প্লাছ ভাৰ্ব আছে নেকি এইটো হু এটা প্ৰনাউন হয় চ' প্ৰনাউনটোৰ পিছত এটা কি ষ্টেণ্ড এটা ভাৰ্ব হয় গতিকে প্ৰনাউন প্লাছ ভাৰ্ব আছে চ' ইয়াত দ্য ফিউ ব্যৱহাৰ কৰা হ'ব নেক্সট দ্য ষ্টৰি ইজ ইণ্টাৰেষ্টিং থাকিলে কি হ'ব কোৱা আছে আইনযুক্ত কিছুমান ভাৰ্ব বা পাৰ্টিচিপল থাকিলে আমি কি ব্যৱহাৰ কৰা হ'ব ভেৰি ব্যৱহাৰ কৰা হ'ব চ' ইয়াত কি হ'ব দ্য ষ্টৰি ইজ ভেৰি ইণ্টাৰেষ্টিং হ'ব নেক্সট এ বিজি পাৰ্চন হেজ ডেছ টাইম টু ৱেষ্ট এজন ব্যস্ত ব্যক্তিৰ সময় থাকে নে নাথাকে একেবাৰে নাথাকে গতিকে ইয়াত কি ব্যৱহাৰ কৰা হ'ব লিটল ব্যৱহাৰ কৰা হ'ব লিটলটো একেবাৰে নোহোৱা হ'ব আৰু এইটো টাইমটো যিহেতু আনকাউণ্টেবল নাউন চ' ইয়াত লিটল ব্যৱহাৰ কৰা হ'ব নেক্সট আমি একেবাৰে শেষৰটোলৈ আহিছোঁ আই ডোণ্ট এক্সপেক্ট হেল্প ফ্ৰম দেম গতিকে ইয়াত কি আছে হেল্পটো এটা আনকাউণ্টেবল নাউন চ' ইয়াত কি হ'ব লাগে মাছ হ'ব লাগে হ'লেও এই বাক্যটোৰ ক্ষেত্ৰত মাছ নহয় কাৰণ বাক্যটোত এইটো এটা নেগেটিভ চেণ্টেন্স চ' ইয়াত নেগেটিভ চেণ্টেন্স বা ইণ্টাৰগেটিভ চেণ্টেন্সৰ ক্ষেত্ৰত সদায় এনি ব্যৱহাৰ কৰা হয় চ' ইয়াত কি হ'ব এনি হ'ব যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব